নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ভাবিলোঁ ঘৰতে চাবোন বনাওঁ। ভাবিলোঁ কিহেনো চাবোন বনাম। তেতিয়া আকৌ হঠাতে মনলৈ আহিল নহয় আমাৰ ছালৰ বাবেতো ছাল কোঁৱৰী, মৌ, গাখীৰ কিমান যে উপকাৰী আপোনালোকে সকলোৱে জানেই। ভাবিলোঁ এইকেইটা বস্তুৰে আজি বোলো ঘৰতে চাবোন তৈয়াৰ কৰা যাওক। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক সকলোৱেতো জানে চাবোন বনাবলৈ আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল চপপেচ। এয়া মই অলপমান চপপেচ কাটি ৰাখিছোঁ। এয়া আকৌ চাবোনৰ আকাৰ দিবৰ বাবে দুটামান কফি কাপ লৈছোঁ। লগতে অকণমান তলত অলিভ অইল তেল লগাই দিছোঁ। এয়া হৈছে এল'ভেৰা জেল। ঘৰৰ পৰা এল'ভেৰা টুকুৰা কাটি জেল বনাই ল'লোঁ। এয়া লৈছোঁ অলপমান গাখীৰ। গেছতে আকৌ এতিয়া কেৰাহী এখন পাতি দিছোঁ অলপমান পানী দি। এই পানীখিনি অলপমান গৰম হোৱালৈকে ৰ'ম। তাৰ ওপৰত আকৌ মই এটা চচপেনত চপপেচখিনি দি দিছোঁ। চপপেচখিনি অলপ ক'লালৈকে হ'ব লাগিব। চপপেচখিনি গলি অহাৰ লগে লগে ইয়াতে মই আকৌ এড কৰিছোঁ মৌ। মৌখিনি দিয়াৰ পিছত আকৌ মই এড কৰিছোঁ অলপমান গাখীৰ। গাখীৰ আৰু মৌৰ চাবোন বনোৱা চচপেনটোতে মই আকৌ অলপমান চপপেচ কাটি দিছোঁ। এইখিনি অলপমান গলালৈকে ৰ'ব লাগিব। ইয়াতে আকৌ মই এতিয়া অলিভ অইল এড কৰিছোঁ। অলিভ অইল নিদিলেও কোনো কথা নাই। এয়া আকৌ হৈছে ঘৰৰে এল'ভেৰাৰ পৰা কাটি উলিওৱা জেল। এতিয়া মই আকৌ এই এল'ভেৰাখিনি এড কৰি দিছোঁ। চাবোন কেইটুকুৰা বনাব বিচাৰিছে সেই পৰিমাণে চপপেচ ল'ব আৰু তাৰ অনুপাতে বাকী মিশ্ৰণখিনি এড কৰি যাব, নহ'লে চাবোনডোখৰ ঢিলা হৈ যায়। যদি চপপেচতকৈ যদি অন্য মিশ্ৰণখিনি বেছি হয় তেতিয়া চাবোনডোখৰ ঢিলা হয়, খুব বেছি সম্ভাৱনা থাকে। চাবোনবিলাক বনাই আপোনালোকে ফ্ৰিজত ৰাখিব পাৰে বা নাৰাখিব পাৰে। মই ফ্ৰিজত নৰখাকৈ 20-25 মিনিটতে চাবোন তৈয়াৰ হৈ গ'ল। এয়া হৈছে গাখীৰ আৰু মৌৰ চাবোন। কেনেকুৱা লাগিছে দেখিবলৈ? একদম কিবা খোৱা বস্তু যেন লাগিছে নহয়নে বাৰু? আৰু এইকেইটুকুৰা হ'ল এল'ভেৰা আৰু অলিভ অইলৰ চাবোন। কেনেকুৱা লাগিছে? মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনোৱাৰ লগতে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে এটা শ্বেয়াৰ কৰি দিব যদি পায়। আৰু কোনোবা যদি নতুনকৈ চাই আছে মোৰ ভিডিঅ'টো তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। বাৰু এতিয়া চাওকচোন চাবোনকেইটুকুৰা কেনেকুৱা লাগিছে? একেবাৰে খোৱা বস্তুৰে লাগিছে নহয়নে বাৰু? আজিলৈ আহিছোঁ।